নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল লিপিকাছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মালি মাছ কেনেকৈনো ভাপত দিব পাৰি আৰু কেনেকৈনো বনাই তাকে দেখুৱাবলৈ লৈছোঁ। এতিয়া মই বিলাহীখিনি কাটি ল'লোঁ, বিলাহী 3টা দিছোঁ আৰু আছে ইয়াতে এইখিনি হ'ল জলকীয়াৰ গুড়া, জলকীয়া পিচি লৈছোঁ, এইখিনি আদা আৰু এইখিনি হৈছে মান ধনিয়া আৰু নিমখ, মিঠাতেল। এয়া হ'ল মাছ 4 পিচ লৈছোঁ। এয়া মই আপোনালোকক এতিয়া তাৰেই ভিডিঅ'টি আগবঢ়াবলৈ লৈছোঁ। এয়া এতিয়া মই মাছখিনিত প্ৰথমতে আদাখিনি দি দিছোঁ। ইয়াত মই ৰচুন দিয়া নাই। ৰচুন সাধাৰণতে মাছত খোৱাটো সিমান ভাল নহয়, তথাপিতো টেষ্টৰ কাৰণে আমাৰ সকলোৱে ৰচুন দি খায়। এতিয়া জলকীয়া গুড়াখিনি দিয়া হ'ল, তাৰপাছত বিলাহীখিনি ঢালি দিম। বিলাহীখিনিৰ পাছতে আপোনাৰ এই মান ধনিয়া কাটি লৈছোঁ। এতিয়া যিহেতু ধনিয়া পাবলৈ নাই, মান ধনিয়াই আমি ইউজ কৰোঁ আৰু নিমখ দিম আন্দাজমতে। আপোনালোকৰ আন্দাজমতে নিমখখিনি দি ল'ব। তাৰপাছত মিঠাতেল 4 চামুচ মিঠাতেল দিম। এয়া মিঠাতেল 4 চামুচ দিম। দি এতিয়া গোটেইখিনি ভালদৰে হাতেৰে সানিব লাগিব, কাৰণ চামুচে সানিলে এইটো মেৰিনেটটো খুব ভাল নহ'ব। গতিকে আমি এতিয়া হাতেৰে এনেদৰে ভালদৰে সানি ল'ব। হালধি নিদিব, যিহেতু আমি এইটো ভাপত দিম, গতিকে এনেকৈ সানি ল'ব। এতিয়া আমাৰ এই মাছখিনিত গোটেইখিনি ইনগ্ৰিডিয়েণ্ট এনেদৰে সানি লৈ 5 মিনিট ৰাখি দিব লাগে। যদি আমি 5 মিনিট ৰাখিলোঁ, এতিয়া আমি ডাইৰেক্ট কুকাৰত ভৰাই দিম আৰু কেনেকৈনো ভৰাইছোঁ আপোনালোকে চাই থাককচোন। এয়া আমি ডাইৰেক্ট কুকাৰত ভৰাই দিলেও একো নহয়। কুকাৰৰ বাতি যদি থাকে, কুকাৰৰ বাতিটো দিব পাৰে। এনেদৰে দিয়াৰ পাছত গোটেই বিলাহীখিনিৰ পৰা ইয়াত আপোনালোকে একো পানী নিদিব। এনেদৰে বিলাহীখিনিৰ পৰা পানী ওলাব, মাছৰ পৰাও পানী ওলাই পেলাই একদম ভাপতে সিজি যাব। 20 মিনিট ৰাখিব লাগিব, একদম মিডিয়াম ফ্লেমত লাগিব। ল'ত নহ'ব, মিডিয়াম ফ্লেমতে ৰাখি 20 মিনিট ৰখাৰ পাছত আপোনালোকে এবাৰ খুলি চাব। যদি পানী বেছি থাকে, বিলাহীৰ পৰা ওলোৱা আৰু মাছৰ পৰা ওলোৱা পানী বেছি থাকে, তেতিয়াহ'লে আপোনালোকে আৰু 5 মিনিটছ দিব পাৰিব। আমাৰ দিয়া হৈ গ'ল। এতিয়া আমি কুকাৰৰ মুখখন এনেদৰে মাৰি দিম। মাৰি দিয়াৰ পাছত মিডিয়াম ফ্লেমত 20 মিনিট ৰাখিম। এয়া এই মাছ আমাৰ অলৰেডি হৈ গৈছে। 20 মিনিট হ'ল, কুকাৰৰ এটা চিটি মাৰিলে। এতিয়া আপোনালোকক মই খুলি দেখুৱাইছোঁ। বহুতে হয়তো ভাবিব পাৰে ইয়াত একো পানী দিয়া নাই, মাছখিনি লাগি ধৰিব বুলি, কিন্তু ইয়াত অকণো মাছখিনি লাগি ধৰা নাই। এনেদৰেই বিলাহী আৰু মাছৰ পানীৰে ধুনীয়াকৈ সিজি গ'ল। এতিয়া আমি আপোনালোকক নমাই দেখাইছোঁ। এয়া আমাৰ এতিয়া মাছৰ ভাপত দিয়া মাছ অলৰেডি হৈ গৈছে। এতিয়া আমি পৰিৱেশন কৰিব পাৰিম গৰমে গৰমে। আৰু আপোনালোকেও বনাই খাই চাবচোন, কেনেকুৱা পালে মোক জনাব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি। আৰু আজিলৈ মই ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টি আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।